হেল্ল' এভৰিৱান আৰু মই এতিয়া আছোঁহি তিনিচুকীয়া চেণ্ট ষ্টিফেন হাই স্কুলত আৰু ইয়াত বিহু ফেষ্ট পাতিছে বহুত ধুনীয়াকৈ পাতিছে বোলে সেইবাবে চাবলৈ আহিলোঁ ভণ্টিজনী ইয়াতে পঢ়ে একচুৱেলি আমি আহি পাওঁতে অকণমান পলম হ'ল ভণ্টিয়ে মৰ্ণিঙতে আহি গৈছিলে কিন্তু মাহী আৰু মই এতিয়া আহিছোঁ আৰু সেইবাবে আমাৰ অকণমান লেট হৈ গ'ল আহি পাওঁতে এয়া আমি ৰুমবোৰত মানে এক্সট্ৰা ৰুমত বেলেগ বেলেগ ধৰণে ডেক'ৰেশ্যন কৰিছে ইয়াত চ' আপোনালোকে ব্লগটো চাই থাকক আৰু চাই নিশ্চয় ভাল পাব আৰু এইটো ৰুমত ডেক'ৰেশ্যন কৰিছে আদিবাসী জনজাতিসকলৰ তেওঁলোকৰ যিবোৰ অলংকাৰ হয় কাপোৰ হয় আৰু কিছুমান নিয়ম নীতি তেওঁলোকৰ সেই সকলোখিনি ইয়াত এক্সপ্লেইন কৰিছে ধুনীয়াকৈ এতিয়া আমি বেলেগ এটা ৰুমত সোমালোহি ইয়াত বিহুৰ বিষয়ে ধুনীয়াকৈ এক্সপ্লেইন কৰিছে তেওঁলোকে আৰু বহুত ধুনীয়াও লাগিছে বাৰু এইটো হৈছে বহাগ বিহুৰ বিষয়ে ধুনীয়াকৈ দেখাই দিছে আমি বহাগ বিহু কেনেকুৱা ধৰণে পাতোঁ কি কৰোঁ এইটো হৈছে মাঘ বিহুত আমি মেজি জ্বলাওঁ পিঠা পনা বনাওঁ সকলোখিনি ইয়াত ধুনীয়াকৈ সজাই থৈ দিছে আৰু এইটো হৈছে কাতি বিহুৰ ডেক'ৰেশ্যন কাতি বিহুত আমি কি কৰোঁ সেইখিনি ইয়াত দেখাবলৈ চেষ্টা কৰিছে আৰু এতিয়া আমি সোমাইছোঁহি বেলেগ এটা ৰুমত এইটো হৈছে অসমীয়া বিবাহ আমাৰ কিমান ধৰণৰ আছে সেইখিনি তেওঁলোকে ধুনীয়াকৈ এক্সপ্লেইন কৰিছে এয়া দেখিছে আপোনালোকে পানী তোলা ঘটিৰে হৈছে পানীৰ সৈতে কলগছ সকলোখিনি ইয়াত থৈ দিছে ধুনীয়াকৈ আৰু দৰা কইনাও আছে এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ বাহিৰত এতিয়াও বহুতখিনি ভিৰ হৈয়ে আছে আৰু এতিয়া গৈ আছোঁ বেলেগ এটা ৰুমলৈ সেই ৰুমটোত মানে আমাৰ গাঁৱলীয়া পৰিৱেশৰ মানুহসকলে কেনেদৰে চলে তেওঁলোকে কি কাম কৰে সেইখিনি ধুনীয়াকৈ এক্সপ্লেইন কৰিছে বহুত ধুনীয়া লাগিছে আপোনালোকেও চাওকচোন
এইটো ৰুমত আমাৰ বাৰেৰহণীয়া সংস্কৃতিৰ বিষয়ে তেওঁলোকে ধুনীয়াকৈ দেখাইছে। তেওঁলোকে আমাৰ আজু ককাৰ দিনৰ বাচন বৰ্তন আৰু আমি যিবোৰ আমাৰ সংস্কৃতিৰ খোৱা বস্তুবোৰ সেই সকলোখিনি তেওঁলোকে ধুনীয়াকৈ থৈছে ইয়াত সজাই। আৰু মেটেকাৰে বনোৱা পাৰ্চ, তাৰপিছত খৰাহী, বাঁহেৰে বনোৱা ডলা সেনেকুৱা ধৰণৰ বস্তুবোৰ থৈছে। আৰু আমাৰ অসমীয়াৰ যিবোৰ অলংকাৰ সেই সকলোখিনি অলংকাৰে ইয়াত থৈছে আৰু কিছুমান কাপোৰো সজাই থৈছে। আৰু এয়া হৈছে আমাৰ সাহিত্য জগত। আমাৰ যিসকল মহান ব্যক্তি সাহিত্যিক তেওঁলোকৰ ফটোৰ সৈতে তেওঁলোকৰ বিষয়ে ইয়াত লিখি থৈ দিয়া হৈছে আৰু তেওঁলোকে লিখা ৰচনা কৰা কিছুমান কিতাপ ইয়াত থৈ দিয়া হৈছে ধুনীয়াকৈ সজাই। আৰু এতিয়া আমি বেলেগ এটা ৰুমলৈ গৈছোঁ আৰু ইয়াতনো তেওঁলোকে কি ডেক'ৰেশ্যন কৰিছে আহকচোন চাওঁ। এইটো হৈছে লাইব্ৰেৰী। ইয়াত তেওঁলোকে প্ৰেক্টিচ কৰি আছে আৰু আমি এতিয়া চাওঁ হুঁচৰি, বহুত ধুনীয়াকৈ হুঁচৰি মাৰিছে। আৰু এতিয়া অকণমান সময়ৰ পাছতে প্ৰগ্ৰাম হ'ব, ইয়াত গান গাব।
চাই থাকিব আপোনালোকে। সকলোৱে বহুত বেছি এনজয় কৰিছে আৰু ইয়াত এক্স ষ্টুডেণ্ট সকলো আহিছে, তেওঁলোকে বহুত ভাল পাইছে, ফূৰ্তি কৰিছে। প্ৰগ্ৰেম শেষ হৈ গ'ল, আমি এতিয়া ওলাই গৈছোঁ যাবলৈ। আপোনালোকে ব্লগটো চাই যদি ভাল পালে তেন্তে লাইক কৰি দিব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।